কি কবি আমি বতৰৰ বাজৰি কথা আছো বৰ্তমান চকচু সকলে চক মাতটো শুনকচোন মানে এই থাৰৰ যিটো মাতটো শুনক একবাৰ তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ আমাৰ মানে বৰনদী মহাসাগৰৰ পৰা মানে মহাসাগৰকলৈকে পৰিণত হ'ব যদি এনেকুৱা আৰু বৰষুণ দি থাকে পথাৰত চাওক এডাল ঘাঁহো নাই মানে এইবোৰ গোটেই পথাৰ যিমান দেখিছে এইবোৰ গোটেই পথাৰ একদম কিন্তু ইয়াত একদম এডাল ঘাঁহো দেখা নাপায় মানে এইটো একদম মানে নদী সদৃশ হৈ গৈছে আৰু আমাৰ মানে পথাৰখন যিহেতু লাইটৰ পোষ্ট আছে নিশ্চয় গমেই পাইছে এইখন পথাৰ হয় কিন্তু বৰ্তমান নদী সদৃশ হৈ গৈছে আমাৰ পথাৰখন আৰু আমাৰ ইফালে কৌশিক ভাই আছে কৌশিক কি কবি আমি বাজৰি আছো বৰ্তমান চকচু সকলে চক আছোনে মাজুলী মানে হয় যিটো কৈছি সেনাহানে হৈছে মানে কেৱল পানী যদি এনেকুৱা হাৰত বৰষুণ দি থাকে না আৰু কেইদিনমান আছে তাৰপিছত আমি ডুবে যাম কাৰণ চক পোক লাগি আহিছে পানী চক একেলগে আহিছে অইনবাৰ আহে সেইখিনিমানক লাগি সিবাৰ একেলগে আহিছে আৰু যদি এনেকুৱা বৰষুণ দি থাকে বঢ়িয়াকৈ উঠি কিনে উঠি যাব এইটো মেইন ৰোড হয় এইফালে এতিয়া হাজো বগল ৰোড মানে এলা পাবা পাৰি তো এই মেইন ৰোডটোত যদি সেনেকুৱা অৱস্থা হয় মানে কেনেকুৱা অৱস্থা হ'ব আপোনালোকে ভাবি চাওক এই পানী এই ৰাস্তা তো এই মেইন ৰোডটোত যদি এনেকুৱা অৱস্থা হয় তো এই আৰু বৰ্তমান বহুত বেছি মানে দিগদাৰ হৈ আছে পানীৰ কাৰণে পানী হৈ গৈছে বানপানী কামিং চোন বুলি ক'ব পাৰি তো আগৰ ফালে যাওঁ বলকচোন মানে পথাৰৰ পানী কিমান বাঢ়িছে ক'ৰবাত ৰাস্তাততো পানী হোৱা নাই তো আমি চাওঁ মানে ৰাস্তাত যদি পানী হোৱা নাই ভাগ্য ভাল বাৰু যদি হৈছে আৰু মানে দেখাম আৰু চব গোটেইখিনি আৰু এইফালে আপোনালোকে আজি মোৰ টি চাৰ্টটো নিশ্চয় গম পাইছে কৌশিক মোৰ টি চাৰ্টটো দেখাই দিছোন বেক চাইডৰ পাই কি হৈছে মোৰ টি চাৰ্ট ইয়াত দেখা আছে ধনী ছেভেন তো মানে মই MSDৰ ফেন আপোনালোকে নিশ্চয় গম পায় অলপে তো সেইকাৰণে আজি ধনী সন্মান কৰি সিনাই এই চিয়াস্কেৰে জাৰ্চিটো পিন্ধি আহিছোঁ মানে যিহেতু এতিয়া বৰ্তমান চাৰিওফালে পানী তেনেকৈ পানী হৈ থাকিব আৰু ভিডিঅ'টো চলি থাকিব তাৰ মাজতে আপোনালোকক মই এটা এপ্লিকেশ্যনৰ কথা ক'বলৈ গৈ আছোঁ যিটো এপ্লিকেশ্যনৰ নাম হ'ল ৰামি মুমেণ্ট ইয়াত আপোনালোকে গেম খেলি পইচা ইনকাম কৰিব পাৰে আৰু ইয়াত গেমটো আপোনালোকে কেনেকৈ খেলিব আৰু এতিয়া মই আপোনালোকক খেলি দেখুৱাই আছোঁ আৰু এনেকৈ অ'পেন কৰি ল'লোঁ আৰু অ'পেন কৰাৰ লগে লগে অলপ টাইম ৰখিব লাগিব তাৰপাছতে এনেকৈ অ'পেন হোৱাৰ লগে লগে এইফালে লগ ইন কৰি ল'ব লাগিব লগে লগে অ'পেন হৈ যাব অ'পেন হোৱাৰ লগে লগে আপোনালোকে এইফালে চাওক ইয়াত বহুত ধৰণৰ ইণ্টাৰফেচ পাব এনেকুৱাকৈ আৰু ইয়াত ৰিয়াজ কৰিও আপোনালোকে পইচা ইনকাম কৰিব পাৰে আৰু ইয়াত আপোনালোকে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি টকা উপাৰ্জন কৰিব পাৰে আপোনালোকে চাওক এজন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিলে 80 টকা দুজন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিলে 90 টকা আৰু তিনিজন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিলে 100 টকা আৰু ইয়াত বহুত ধৰণৰ গেম আছে আৰু ইয়াত মোৰ ভাল লগা গেম হৈছে ড্ৰেগন ভাৰ্চেছ টাইগাৰ মই আপোনালোকক অলপমান খেলি দেখুৱাই আছোঁ আৰু এইফালে মই ড্ৰেগন ভাৰ্চেছ টাইগাৰ অ'পেন কৰি ল'লোঁ আৰু ইয়াত য'ত বেছি মানুহ আছে তাতে মই ক্লিক কৰি দিলোঁ আৰু এতিয়া অলপমান টাইম ৱেইট কৰিব লাগিব এতিয়া ৱেইট কৰি আছোঁ আৰু এতিয়া মই বেট লগাম আৰু এইফালে এতিয়া মই বেট লগাম টাইগাৰত আৰু এইফালে টাইগাৰত 500 টকা লগাই দিলোঁ এইবাৰ চাওঁ কোন জয় হয় আৰু অলপ টাইম আপোনালোকে ৱেইট কৰিব এনেকৈ মই এতিয়া এনেকৈ ৱেইট কৰি আছোঁ চাওঁ কোন জয় হয় আৰু এইবাৰ টাইগাৰ জয় হোৱাৰ চান্সটো বহুত বেছি আছে আৰু মই এনেকৈ ৱেইট কৰি আছোঁ আৰু এইফালে অলপ টাইম ৰখাৰ পাছতে ৰিজাল্ট আহি যাব বেছি টাইম নালাগে আৰু এনেকৈ এতিয়া ৰখি আছোঁ আৰু এইফালে ৰিজাল্ট আহিব টাইম হৈছে আৰু বেছি নাই আৰু এইফালে ৰিজাল্ট আহি গ'ল এইফালে মই জিকি গ'লোঁ আৰু ইয়াত জয় হোৱা পইচাখিনি আপোনালোকে বহুত ধুনীয়াকৈ উইথড্ৰ কৰিব পাৰে আৰু আপোনালোকে যাওক ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আৰু এইফালে কমেণ্ট বক্সতো পিন কৰা আছে যাওক ডাউনলোড কৰক আৰু আপোনালোকে খেলক দিয়ক তে আৰু এইফালে চক মানে বৰ্তমান কেনেকুৱা অৱস্থা এইটোতো কোনেও নকয় এইখন পথাৰ বুলি যিটো হাৰত তাৰ পৰা ঢৌটো আহিছে তো এইটো নদী বুলিয়ে ক'ব চক এইফালেতো সোমাই গৈছে আৰু এইফালে ধাৰটো চাব নেকি ৰ'ব ধাৰটো চক দেখছি না এই ধাৰ কোনে ক'ব এইটো সেই বুলি কালভাৰ বুলি এই কালভাৰ এইটো আচলতে তো এই ধাৰ মানে এটা জাল পাতিছিল পুৱা এটা মানুহে জাল উঠাই লৈ গুচি গৈছে তো এই অৱস্থা বৰ্তমান মানে যিটো ধাৰ আহিছে আৰু মানে ইয়াত জাল তাল নাথাকিবই গোটেই তলেদি সোমাই লৈ যাব আৰু এইফালে চাওক কোনে ক'ব এইটো পথাৰ বুলি মানে নদীৰ দৰে আহি আছে না পানীটো তো নদী বুলিয়ে ক'ব মানুহে যি ধাৰ আহিছে মানে আৰু এনেকৈ যিহেতু চাৰিওফালে পথাৰত পানী তো এইফালে পুৰা একদম মাছ মাৰি আছে মানে পুৰা একদম মাছ মৰা চাবলৈ আহি গ'লো আমি মানে আহি মাছ মৰা দেখিলোঁ তো ইয়াত পুৰা একদম মাছ মাৰি আছে আৰু য'ত জাল মাৰি আছে তাততো পুৰা একদম পানী ফুল একদম আগৰ ফালে চক চব নদী যেন লাগে কিন্তু এইবোৰ চব পথাৰ মানে পথাৰবোৰ গোটেই ফুল আৰু এনে এইবোৰ বহুত বাম পথাৰ মানে ইমান বেছি দ পথাৰ নহয় এইবোৰ তথাপিতো বহুত বেছি পানী তাৰমানে চক একদম পাৰলৈকে আহিছে মোটামুটি যদি অকণমান বৰষুণ মাৰি থাকে তো পুৰা একদম আহি ৰাস্তাৰ পৰা বেছি দূৰত নাই আৰু পানীটো আৰু এইফালে পুৰা একদম জাল মাৰি আছে
এনেকৈ মানে আমাৰ গাঁৱৰ এটা জান আছে আপোনালোকে জানে সতীৰ গুড় মানে সতীৰ গুড়ৰ জান সতীৰ গুড় বাৰু আগত আছে সতীৰ গুড় দলংখন মেইন ৰাস্তাটোত আছে তো এইফালে সেইটোৱে জান হয় তো এইফালে একদম পুৰা ধাৰ মানে ক'ৰ পৰা পানী চাইছে চাওক এইফালে পানী এইফালে ধাৰ একদম মানে এই ধাৰত পৰিলে মানুহ বাচি দেখবাৰ নহয় এইফালে চাওক এই ধাৰ আৰু একবাৰ এই মাতটো শুনকচোন মানে এই ধাৰৰ যিটো মাতটো শুনক একবাৰ আৰু এই জানটোৰে মানে আমাৰ মেইন পানীখিনি যায় আমাৰ গাঁৱৰ হওক আমাৰ মৌখলি গাঁৱৰ হওক চবৰে মেইন পানীখিনি যায় এই জানটোৰে যদি এই জানটো কিবা কাৰণত ফুল হৈ ওলাই আহিব লাগে ন তো আমাৰ চবতে পানী যাব মানে এই জানটোৱে আমাৰ মেইন য'ত মানে গোটেই পানীবোৰ এই জানটোৰে ওলাই যায় আৰু আমাৰ গাঁৱৰে হওক বা এই মৌখলি গাঁৱৰে হওক প্ৰতিখন গাঁৱৰ পানী এই জানটোৰে ওলাই যায় আৰু এইফালে এইটো আৰু এইফালে এইটো পুখুৰী এই ৰাস্তাৰে পানী আহিছে তো যদি কিবা কাৰণে এনেকৈ বৰষুণ দি থাকে না এই গোটেই ৰাস্তাটো ডুব যাব মানে সেইফালে জানটো গৈছে না জানৰ পাৰতে হৈছে এই ৰাস্তাটো তো যদি এনেকৈ বৰষুণ আহি থাকে পুৰা একদম এই জানটো ওলাই আহি এইফালে পুৰা একদম গোটেই ডুবি যাব আৰু এই ৰাস্তা মানে 2020 চনত এই ৰাস্তা গোটেই ডুবিছিল 2020 চনত যে বানপানী হৈছিল আমাৰ এইফালে যোৱা ৰাস্তাটো ডুবিছিল তো এইবাৰ আৰু সেই বানপানী কামিং চুন বুলি আমি ক'ব পাৰোঁ আৰু গাইছ এইফালে এটা ৰাস্তা আছিল মানে পথাৰত যাব পৰা এই পথাৰখন বহুত ডাঙৰ না তো পথাৰত যাব পৰা এইফালে এটা এই কালভাৰ এটা আছে তাত গম পাই এইটো কালভাৰ দেখিছে তো এইটো এটা ৰাস্তা আছিল ইয়াৰ পৰা মানে এনেকৈ ৰাস্তাটো নামি যায় ইয়াৰ পৰা একদম ৰাস্তাৰ চিনে নাই মানে একদম পিছফালে একদম এইফালে ৰাস্তাৰ চিনে নাই আৰু কি ক'ম মানে এইফালে গোটেইটো পানীয়ে তো এইফালে ৰাস্তাটোৰো চিন নাই মানে তো যদি এনেকৈ বৰষুণ দি থাকে পুৰা মানে ফুল বানপানী হৈ যাব আৰু এইফালে ইহঁতবোৰ আহিছে হাল্লা কৰি আছে মই ভিডিঅ' বনোৱাৰ কাৰণে মানে মই ভিডিঅ' চাই চবেই কৈ ভিডিঅ' লাগে কিন্তু শান্তিত কাৱে বনাব নেদে একেটা হাল্লা কৰি আছে তো মানে এইফালে পুৰা একদম ফুল পানী এইফালে এইটো ৱাটাৰ ছাপ্লাই ইয়াত যদি ডুব নাযায় যদি ভালকৈ পানী হয় এইটো ডুব নাযায় কিন্তু বাকী চব ডুব যাব পাৰে আকৌ ৰিক্স নাই যদি এইটো ডুব যাব লগা হয় তেনেহ'লে আমি চেছ চব তো এইফালে ফুল পানী একদম চাৰিওফালে পানী কেৱল পানী আৰু কেৱল আমাৰ গাঁৱৰ ফালে নহয় নলবাৰী টাউনখনো বৰ্তমান ডুবু অৱস্থা মানে আধা পানীৰ তলতে এইটো হৈছে নলবাৰী টাউনৰ ভিডিঅ' মানে ৰাতিপুৱা আমাৰ দাদা এটাই কৰিছিল তো এই অৱস্থা আৰু নলবাৰী টাউনখনৰো বৰ্তমান তো কেৱল আমাৰ গাঁও এৰিয়াই নহয় নলবাৰী টাউনো বৰ্তমান পানীৰ তলত মানে বৰ্তমান এনেকুৱা পৰিস্থিতি আমাৰ নলবাৰী জিলাখনৰ মানে নলবাৰী টাউনখনতো অৱস্থাই নাই বাকী এইফালে বৰবাগ চাইডেও মানে নদী ভাঙো অৱস্থা নদীয়ে ভাঙি যায় গোটেই তল গুচি যাব আৰু এইফালে আমাৰ এইফালেও কৃত্ৰিম বান হোৱাটো একো ডাঙৰ কথা নহয় কাৰণ যিহেতু চব কালভাৰ ফুল তো অকণমান আছে সেইখিনি যদি ফুল হয় মানে পানীটো পুৰা একদম উঠি আহিব তো মানে কি দিন দেখি আছো গাইছ কৰোণা দেখলো কিবা দেখলো আমাৰ এইগিলা ঠাইত বোলে আমাৰ দেউতাহঁতে পানী দেখা নাছিল এতিয়া আমি পানী দেখা কৰিছো নতুনকৈ আগতে আমি আপাৰ আছাম এইফালে বানে ধোৱা মাজুলী বুলি শুনিছিলোঁ বা এইফালে নলবাৰীৰ ফালে তেনেকৈ বান নাছিলে আগতে তো এতিয়া এই 2020 চনত প্ৰথমবাৰ হৈছিল আমাৰ গাঁৱত পানী তো সেনেকৈ পানী হৈ যায় আছে এতিয়া তো এই অৱস্থা বৰ্তমান তো এইখিনি আছিল আৰু সৰুকৈ এটা ভিডিঅ' মানে বানপানীৰ ওপৰত তো যিহেতু বানপানী কামিং চুন 2024 তো এয়াই আৰু মানে এতিয়া কিবা এটা ফেষ্টিভেল আনিছে যেনেকৈ দুৰ্গা পূজাত ভিডিঅ' বনাওঁ বা এইফালে আমাৰ লক্ষী পূজাত ভিডিঅ' বনাওঁ ৰাসত ভিডিঅ' বনাওঁ তো তেনেকুৱা ফেষ্টিভেল যেন হৈছে বানপানীটো তাতো মানে ভিডিঅ' বনোৱাই যায় প্ৰতিবাৰ তো মানে কিবা ফেষ্টিভেল লাগে সেই বৰ বেয়া কথা হৈছে দিয়ক অসমীয়া সমাজৰ এখন জীয়া ছবি বানপানী তো বানপানী বুলি ক'লে আমাৰ অসমৰ মানুহে বুজি পাব বানপানী কেনেকুৱা বস্তু মাজতে ডুবাইটো হ'ল কিন্তু সিহঁতে বুজি নাপায় তেনেকুৱা বানপানীটো কেনেকুৱা বস্তু সেইটো আমি জানো আৰু লগতে মই যিখন দোকানত আছোঁ এইখন এখন কাপোৰৰ দোকান হয় আৰু এইখন মানে আমাৰে দোকান হয় আমাৰ বৰ্ণদ্বীপ চকত আছে দেৱী ক্লথ ষ্ট'ৰ তো ইয়াত শিশু পুৰুষ সকলোৰে কাপোৰ পায় তো কিবা কাপোৰ লাগিলে আপোনালোকে আহি যাব এইফালে কণ্টেক্ট নম্বৰ আৰু মোৰ ভিডিঅ' চাই আহিলে মানে অফাৰ আছে আপোনালোকৰ বাবে